উন্নয়ন কৰিবলৈ নালাগে রুলিং পার্টি, উন্নয়ন কৰিবলৈ নালাগে সরকার। উন্নয়ন করতে হলে সরকার লাগে না, উন্নয়ন করতে হলে রুলিং পার্টি লাগে না। খাৰুপিটিয়াৰ পাচলি খালে নহয় কিডনিৰ ৰোগ। খাৰুপিটিয়াৰ পাচলি মই নিজেও খাওঁ। কোনে আপোনাৰ কিডনি ক্ষতি নকৰে, আমিও খাই আছো, আমি নিজেও চব্জি খাই আছো, আমাৰ কিডনি। দেওবাৰে খাৰুপিটিয়াৰ বিহুদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘনচিমিলিত অনুষ্ঠিত হোৱা এখন সভাত প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বৰ্তমানৰ বিধায়ক মুজিবুৰ ৰহমানে বক্তব্যত কয় যে উন্নয়ন কৰিবলৈ নালাগে চৰকাৰ অথবা ৰুলিং পাৰ্টিৰ বিধায়ক। উন্নয়ন কৰিবলৈ বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগিব নিজৰ বক্তব্য। আপনারা মনে রাখবেন, উন্নয়ন করতে হলে সরকার লাগে না, উন্নয়ন করতে হলে রুলিং পার্টি লাগে না, উন্নয়ন করতে হলে বিধায়কের ওই অ্যাসেম্বলির ভিতরে অনুরোধ করতে হবে, বক্তব্য রাখতে হবে, সমষ্টির উন্নয়নের কথা আবির্ভাব করতে হবে। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খাৰুপিটিয়াৰ শাক পাচলি খালে কিডনি লিভাৰৰ ৰোগ হয় বুলি কৰা বিৰূপ মন্তব্যক চৰম সাম্প্ৰদায়িক বুলি আখ্যা দিয়ে বিধায়ক মুজিবুৰ ৰহমানে। তেখেতে এই কথা ক'ব নালাগে, তেখেতে একচুৱেলি এটা সাম্প্ৰদায়িক মন্তব্য বুলি ক'ব লাগে। তেখেতে এই কথা ক'ব নালাগে, তেখেতে একচুৱেলি এটা সাম্প্ৰদায়িক মন্তব্য বুলি ক'ব লাগে। তেওঁ কয় যে খাৰুপিটিয়াৰ পাচলি মই নিজেও খাওঁ, মোৰ কোনো কিডনি বেয়া হোৱা নাই। ৰাজনীতি আৰু বেমাৰ দুয়োটাই পৃথক বস্তু। খাৰুপিটিয়াৰ বহুকেইজন কৃষকে ইতিমধ্যে অসম চৰকাৰৰ পৰা সন্মানো লাভ কৰিছে। পাৰিলে কৃষি বিভাগৰ মানুহ লগাই মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক দ্ৰব্য বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অভিযান চলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় বিধায়ক মুজিবুৰ ৰহমানে। খাৰুপিটিয়াৰ চব্জি লৈ কিনে যিটো কথা কৈছে এইটো দুৰ্ভাগ্যজনক মন্তব্য বুলি ক'ব লাগিব। তেখেতে এই কথা ক'ব নালাগে, তেখেতে একচুৱেলি এটা সাম্প্ৰদায়িক মন্তব্য বুলি ক'ব লাগিব। তেখেতে খাৰুপিটিয়াৰ টাৰ্গেট কৰি কথাটো কৈছে। একচুৱেলি কীটনাশক দৰৱ দিয়া বুলি কৈছে, ইনজেকশ্যন দিয়া বুলি কৈছে বেঙেনাৰ ভিতৰত, এইটো কিবা অসম্ভৱ কথা কৈছে। আজি কিছুদিন আগৰে পৰা যেতিয়া নেকি খাৰুপিটিয়াত তেখেতে আৰু এবাৰ মন্তব্য দিছিলে যে খাৰুপিটিয়াৰ এই অঞ্চলত চব্জি খাব নালাগে, কিডনি বেয়া হয় বুলি। অসমৰ কিমান চব্জি আমি খাৰুপিটিয়াৰ পৰা প্ৰডাকশ্যন কৰিছোঁ, বেছি চব্জি প্ৰডাকশ্যন কৰিব। খাৰুপিটিয়াৰ পৰা চব্জি অসমত যিখিনি লাগতিয়াল আছে বা অসম বা অসমৰ বহিৰাজ্যত যিখিনি চব্জি লাগে তাৰে 10% আমি চব্জি উৎপাদন কৰিব পৰা নাই। 90% চব্জি বিভিন্ন জেগাৰ পৰা আহে। তেখেতে সদায় খাৰুপিটিয়া দলগাঁৱৰ কথাটো টাৰ্গেট কৰিছে। এইটো বুজাইছে তাৰমানে কি খাৰুপিটিয়াত মানে আপোনাৰ গোটেই মানুহ চব্জি লগত কাৰবাৰ কৰা মানুহখিনি মুছলমান, খেতিয়কখিনি মুছলমান, যাতে মুছলমানখিনি আপোনাৰ মানে অলপ মানে হেৰি মানে হয় ক্ষতিগ্ৰস্ত হয়, তেওঁটো লক্ষ্য কৰিছে। কোনো ধৰণৰ কীটনাশক দৰৱ দিয়ে ইয়াতে হেৰি কৰা নাই। আপোনাৰ চব অৰ্গেনিক চব্জি খাৰুপিটিয়াৰ পৰা গৈ আছে। আজি 2 বছৰ আগৰ পৰা 3 বছৰ আগৰ পৰাই মানুহে গোবৰ আপোনাৰ অৰ্গেনিকভাৱে কেনেকৈ খেতি কৰিব পাৰে, স্বাৱলম্বী হ'ব পাৰে। খাৰুপিটিয়াৰ বহুকেইজন মানে আপোনাৰ কৃষকে অৰ্গেনিক খেতি কৰাৰ কাৰণে পুৰস্কাৰো পাইছে, অসম গভৰ্ণমেণ্টে দিছে। গতিকে এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে কি উদ্দেশ্য লৈ কৈছে গম নাপাওঁ, কিন্তু এটা খুব দুৰ্ভাগ্যজনক। গতিকে আমি অসমবাসী ৰাজ্যক এটা অনুৰোধ কৰিম যে আপোনালোকে এই কথাবিলাকত ভুল নাযাব। আপোনালোকে খাৰুপিটিয়া বেছিমানি চব্জি কিনক, যথেষ্ট ভাল চব্জি, আমি অৰ্গেনিক চব্জি আপোনালোকৰ কাৰণে দি আছোঁ। কোনে আপোনাৰ কিডনি ক্ষতি নকৰে, আমিও খাই আছোঁ, আমি নিজেও চব্জি খাই আছোঁ, আমাৰ কিডনি বেয়া হোৱা নাই। এনেকুৱা য'ত নেকি খাৰুপিটিয়াৰ চব্জি নাযায় তাতো কিডনি বেমাৰী আছে নে নাই? এতিয়া য'ত নেকি খাৰুপিটিয়াৰ চব্জি যোৱা তাত কিডনি বেমাৰ হোৱা নাই নেকি? কৈছে বেমাৰটো বেলেগ বস্তু। আৰু যদি কীটনাশক বেছিকৈ ব্যৱহাৰ কৰিছে, তেখেত যিহেতু গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, তেখেত দায়িত্বত আছে মুখ্যমন্ত্ৰী, তেখেতে সেই ফাৰ্টিলাইজাৰ কোম্পানীৰ সেই পেষ্টিচাইড কোম্পানী বেন কৰি দিলেই হ'ল।